সন্মানীয় হাথৰ প্ৰেমী ৰাইজসকল, হাথৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ১ নম্বৰ হাথৰটো হৈছে এনেকুৱা কি বুকছ পঢ়িবৰ বাবে বিদ্যালয়ত যাব নালাগে। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল ফেচবুক। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে যিটো তিতিলেহে কামত আহে। সময় সমাপ্ত। উত্তৰটো হৈছে ফিডবেক। আজিৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে ডিঙি আছে মূৰ নাই, কোৱাচোন অলপমান ভাবি চাই। সময় সমাপ্ত। উত্তৰটো হৈছে বটল। ৪ নম্বৰ প্ৰশ্ন এনেকুৱা কি আছে যিটো অধিক ঠাণ্ডা ঠাইতো গলি যায়। সময় শেষ। উত্তৰটো হ'ল মমবাতি। এতিয়া ৫ নম্বৰ প্ৰশ্ন হাতত আছে কিন্তু জিভাত নাই, কোৱাচোন উত্তৰ ভাবি চাই। উত্তৰটো হৈছে হাড়। ৬ নম্বৰ প্ৰশ্ন এনেকুৱা কি ধানৰ কেতিয়াও খেতি কৰিব নোৱাৰি। সময় সমাপ্ত। উত্তৰটো হৈছে সমাধানৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে নিজৰ লগতেই থাকে সদায়, কেতিয়াও নকৰে কামত সহায়। সময় সমাপ্ত। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল ছায়া। ৮ নম্বৰ প্ৰশ্ন লাটিম লাটিম আলহী আহিলে কাটিম। সময় শেষ। উত্তৰটো হৈছে তামোল। আজিৰ ৯ নম্বৰ হাথৰটো হৈছে এনেকুৱা কি কাণত অলংকাৰ পিন্ধিব নোৱাৰি। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল দোকানত। ১০ নম্বৰ প্ৰশ্ন এনেকুৱা কি আছে শব্দ শুনিলে ভাঙি যায়। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল টোপনি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে হাথৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।